নমস্কাৰ বন্ধু বান্ধৱীসকল এইটো ভিডিঅ' মই বনাইছিলোঁ কামাণ্ডো ইণ্টাৰভিউ দিব যাওঁতে ইমানকৈ ভিডিঅ' শ্বুট কৰা নহ'ল তথাপিও গেটৰ সন্মুখলৈকে যাওঁতে যিমানখিনি ভিডিঅ' কৰিছিলোঁ সেইখিনি আপোনালোকৰ আগত আগবঢ়ালোঁ এইখন হৈছে বিশ্বনাথ চাৰিআলি বাৰী পুখুৰীত থকা ফিল্ডখন ইয়াতে মোৰ ইণ্টাৰভিউ হৈছিলে যদিহে কাৰোবাৰ এইখন ফিল্ডতে ইণ্টাৰভিউ হৈছিলে কমেণ্ট এটা কৰি জনাব আৰু মইনো কিমান মাৰ্কছ পালোঁ কামাণ্ডোত মোৰ কেনেকুৱা হ'ল ৰানিং বাকীখিনি ভিডিঅ'টোত সকলোকে চাই থাকিব আৰু সাইকোমেট্ৰিক্সটো কেতিয়া হয় আৰু টোটেল অল আসামত কিমান ল'ৰা ছোৱালী কোৱালিফাই হৈছে সেইটো বিষয়ে এতিয়ালৈকে কোনো ক'ব পৰা নাই তথাপিও আমি এটা আলোচনা মৰ্মে কথাখিনি জানিব চেষ্টা কৰিম যে আৰু কোনোবাই যদি জানে সঠিককৈ নিজৰ ডিষ্ট্ৰিক্টত কিমানটা ল'ৰা ৰখিছে ল'ৰা ছোৱালী মিলাই তেওঁলোকে কমেণ্ট কৰিব যে মোক ডিষ্ট্ৰিক্টত ইমান ৰখিছে বুলি ভিতৰত সোমাই এইটো ভাবিছিলোঁ যে ABUBত যেনেকৈ আমাৰ নগাঁৱত পুলিচ ৰিজাৰ্ভৰ ইণ্টাৰভিউ পাতিছিল তেনেকৈ হ'ব প্ৰথমতে হাইট চেষ্ট এইবোৰ জোখা হ'ব তাৰপিছত ৰানিং কৰিব দিয়া হ'ব কিন্তু ইয়াতে অলপ ওলোটা হ'ল ইয়াতে প্ৰথমতে আপোনাৰ ডকুমেণ্টছ ভালকৈ চাইছে এজনকৈ সেইকাৰণে টাইমটো বেছি লাগি গ'ল যিসকল ল'ৰাই ফাৰ্ষ্ট গ্ৰুপত বা ফাৰ্ষ্টত লাইন ল'লে তেওঁলোকে অলপ ভাল পালে কিন্তু মই ভাবিলোঁ যে ল'ৰা কম আছে অলপ পিছত গ'লে একো টেনশ্যন নাই বুলি অলপ পিছত থাকিলে কিন্তু সেইটো ভুল হ'ল যিহেতু ডকুমেণ্টছৰ কামখিনি ফাৰ্ষ্টতে চলিল তাৰ কাৰণে টাইমটো বেছি লাগি গ'ল মিনিমাম আমি ফাৰ্ষ্ট গ্ৰুপ মানে দৌৰিছে 9টা মানত দৌৰিছে নেকি 9:30 তেনেকুৱা মানত একজেক্টটো নাই গম নাপাওঁ বাৰু কিন্তু আমি দৌৰিব পাৰিলোঁ মিনিমাম 11টা বজাত কাৰণ ৰাতিপুৱা খোৱা বোৱা ইমান আৰু ৰানিং কৰিব গ'লে খাই মই ভাবিছোঁ মিনিমাম 9:30 বা 10টা বজাত পাই যাম চাগে কিন্তু 11টা 11:30 বজালৈকে ৰৈ যেতিয়া 11টা বজাত 11:30 বজাত ৰানিং কৰিব পাৰিছোঁ তেতিয়া হয়তো মানে গাত একোৱেই নাই আৰু এনেকুৱা অৱস্থাত মোৰ সেইকাৰণে লং ৰানিংটো 48 কিলোমিটাৰ যিটো আছে সেইটো ইমান ভাল নহ'ল বাকী ইভেণ্টকেইটা বাৰু মই এইখন হৈছে মোৰ আসাম পুলিচ কামাণ্ডো বেটেলিয়নৰ কোৱালিফাই শ্লিপ ইয়াতে মই প্ৰতিটো ইভেণ্টত কিমান মাৰ্কছ পাইছোঁ আৰু টোটেল কিমান মাৰ্কছ পাইছোঁ ইয়াতে আপোনালোকক দেখুৱাম অলৰেডি আপোনালোকে দেখিছে চাগে তথাপিও মই এবাৰ কৈ দিছোঁ মোৰ প্ৰথম প্ৰচেছত আছিলে হাইট আৰু চেষ্ট জোখা আৰু হাইট মোৰ ওলাইছে 163 আৰু চেষ্ট নৰ্মেল ওলাইছে 88.500 আৰু এক্সপ'ণ্ডত ওলাইছে 94.30 তাৰপিছতে ইয়াৰ পিছতে নেক্সট প্ৰচেছ আহিল ৰানিঙত আপোনাৰ এইটো ৰানিং আছিলে 4.8 কিলোমিটাৰ 48 মিটাৰ ইয়াতে লেপছ আছিল 12 ৰাউণ্ড আৰু মোৰ টাইমিং লাগিছিল 19.44 ইয়াত কোৱালিফাই টাইমিং আছিলে 20 মিনিটছ তো মোৰ লং ৰানিংটো ইমান ভাল নহ'ল বাৰু কিন্তু মই কোৱালিফাই মাৰ্কছটো পাইছোঁ 10.32 ছেকেণ্ড ইভেণ্টটো আহিল আপোনাৰ লং জাম্প মই ফাৰ্ষ্ট এটেম্পটতে ক্লিয়াৰ কৰিছোঁ মই ফাৰ্ষ্ট এটেম্পটো মাৰিছোঁ 559.93 তো এটা এটেম্পটতে মোৰ হৈ গৈছিল আৰু মই মাৰ্কছ পাইছিলোঁ 20 নেক্সট ইভেণ্টটো আহিল আপোনাৰ চিনাপত 14 বাৰ মাৰিব লাগে 14 বাৰ মাৰিলে আপোনাৰ মাৰ্কছ পায় 20 তো মই 20 মাৰ্কছ চিনাপত পাইছোঁ ছেকেণ্ড প্ৰচেছত আহিল আৰু শেষ ইভেণ্টটো হৈছে 100 মিটাৰ টাইমিং মোৰ লাগিছে 11.297 ছেকেণ্ড ইয়াতে মই মাৰ্কছ পাইছোঁ 16 মাৰ্কছ ইয়াতে এক্সেলেণ্ট টাইমিংটো আছিল মিনিমাম 10 পইণ্ট ছামথিং আছিল এতিয়া মোৰ টোটেল মাৰ্কছটো হৈছে 66.32 তো মোৰ ইমানেই মাৰ্কছ বাকী আপোনালোকৰ মাৰ্কছবিলাক কমেণ্ট কৰি জনাব ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ